वेलकम बैक टू माई चैनल। आज मैं कत आसो धरिब पारिछाने जोवातो व्लगत आपनालोके निश्चय गम पाइছিল जे मैं गुवाहाटीत आसिलो आरो আজি गुवाहाटीर পৰা रिटार्न हलो आरो एतिया मैं आसो जुंगाल बलहु। এই মূৰ্তিটো দেখি নিশ্চয় ধৰিব পাৰিছে আপোনালোক সকলোৱে। অকণমান পৰিৱেশটো দেখাও আপোনালোকে চাওক। ওপেনিং কৰা বেছি দিন হোৱা নাই, বনোৱা বাৰু কেতিয়াবা পৰাই বনাই আছিলে। কি এইয়া টিকলি आलू चाहिए है टिकट काटी है আহিব ভিতৰতে আহিব লাগে। আৰু এতিয়া বৰ্তমান মানুহ নাই, মানুহ অকল সেয়া চাওক গোটেই খালী তাই আৰু মই আছোঁ। আৰু বেলেগ মানুহ নাই, এটা কাৰণে ভালেই হৈছে, মই আপোনালোকক ভালদৰে দেখাব পাৰিম। আৰু বলক অকণ অকণ দেখাওঁ আপোনালোকক। আৰু আমি এইবাৰ আহোঁতেনে বাইকত আহিলোঁ, সেইকাৰণে দুইজনীৰে চুলি একেবাৰে অৱস্থা নোহোৱা হৈ আছে, ইগন'ৰ কৰিব এইটো। বলক এতিয়া মই চাৰিওফালে পৰিৱেশটো অকণ অকণ দেখাওঁ আপোনালোকক। নগাঁও জিলাৰ পশ্চিমত থকা ৰহাৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এই গড় অৱস্থিত। বৰ্তমান এই জুঙাল বলহু গড়ক মীনপাম নামেৰেও জনা যায়। জুঙাল বলহু গড়ৰ বিষয়ে অসম বুৰঞ্জীত কোনো ধৰণৰ বিস্তৃত তথ্য পোৱা নাযায়। মাথো উল্লেখ আছে যে জিতাৰী বংশৰ ৰজা আৰিমত্ৰৰ পুত্ৰ আছিল জুঙাল বলহু। বয়সস্থ লোকৰ মুখত শুনা মতে আৰিমত্তই জনজাতীয় মহিলা ৰত্নাদেৱীৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰে পুত্ৰ আছিল জুঙাল বলহু। যিহেতু তিৱাসকল মাতৃপ্ৰধান আছিল আৰু পিতৃ গুচি যোৱাত ডেকাকালত জুঙাল বলহুক ৰজা পাতি দিছিল আৰু তেওঁৱে আছিল তিৱাসকলৰ ৰজা। জুঙাল বলহুক মৃগাংক নামেৰেও জনা যায়। এই জুঙাল বলহু অৰ্থাৎ মৃগাংক ডাঙৰ হৈ ৰাজ্য বিস্তাৰ কৰিবলৈ গৈ পিতৃৰ ৰাজ্য আক্ৰমণ কৰে আৰু পিতৃ আৰিমত্তক হত্যা কৰে। তাৰ পাছত কছাৰী ৰজাৰ লগত যুদ্ধ কৰি নিজৰ দেওলাংখুংখন হেৰুৱাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। ইমানেই আছিল জুঙাল বলহুৰ কিছু তথ্য। মই আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম। মই একেবাৰে মূৰ্তিটোৰ সন্মুখতে থিয় হৈছোঁ আৰু ভালকৈ অকণ দেখাবলৈ চেষ্টা কৰোঁ। মোৰ এইবাৰ ষ্টেণ্ডডাল অনা নহ'ল যে ভালদৰে, মই সেইকাৰণে দেখাব পৰা নাই। হাতেৰে যিমানখিনি যি পাৰোঁ দেখাইছোঁ। আৰু কিমান ওখ ৰ'ব, অকণমান বেণ্ড কৰি দেখাই দিছোঁ কেমেৰাটো, কিমান ওখ। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ, মানে শিঙলৈ গৈ আছোঁ। পিছত অকণ মূৰ্তিটো দেখাই দিওঁ। গোটেই ইমান ডাঙৰ মূৰ্তি নহয়, মোৰ কেমেৰাত ভালকৈ কভাৰেই হোৱা নাই, তাতে আকৌ মই ষ্টেণ্ডো অনা নাই। আৰু এইজনী চাওক, বেটা কি খাইছা? ওপৰফালে মন কৰিছেনে ক'লা ধোঁৱা ওলাই আছে, তাত ইটাৰ ভেটা আছে এয়া, আৰু ইটা পুৰি আছিলে যাৰ কাৰণে ধোঁৱা ওলাই আছে এয়া। এতিয়া বলক আমি যাওঁ ইয়াৰ পৰা, বহুত দেৰি হৈ গ'ল, ঘৰলৈও যাবলৈ আছে, ইয়াতে বহুত টাইম থাকিলোঁ। কিমান দিন হ'ল এখন অপেনিং কৰা? কিমান ক'লে? 7 নৱেম্বৰত কৰিছে। গৈ থাকোঁ আমি, আৰু ৱালবোৰত গামোচাৰ নিচিনা
ডিজাইন বনাই থৈছে, দেখিবলৈ ধুনীয়া লাগিছে আৰু আনকমন হৈছে বস্তুটো। বাৰু এতিয়া গৈ থাকোঁ, আকৌ কেতিয়াবা সোমালে আপোনালোকক আকৌ দেখুৱাম মই। ক'লোঁ আৰু কৈ পালোঁ কি আমি যাওঁ কি চোৱা চাবা আকৌ এখন ভাঙি যাব। আহা ব'লা। অঁ লৈছোঁ। হাই এভৰিৱান, আপোনালোকে চাই থকা ভ্লগটো কিন্তু এইকেইদিনৰ নহয়। ভ্লগটো বনোৱা বহুত দিন হ'ল, বিশেষ কিছুমান কাৰণত এডিটিং কৰাত দেৰি হ'ল আৰু আপলোড কৰোঁতেও বহুত দিনৰ মূৰত আপলোড কৰিছোঁ আৰু চাই থাকক। হাই এভৰিৱান, সেইদিনা জোঙাল বলহু ৰখি অকণমান ভিডিঅ' কৰিলোঁ, তাৰপাছত আৰু ভিডিঅ' কৰা নহ'ল। আমি আহিছিলোঁ গুৱাহাটীৰ পৰা সোমবাৰে, মঙলবাৰে সৰস্বতী পূজা আছিলে। সৰস্বতী পূজাৰ দিনাও মোৰ ভিডিঅ' কৰা নহ'ল আৰু আজি হৈছে বুধবাৰ। আজি ভাবিলোঁ ভিডিঅ'টো শেষ কৰি দিওঁ আৰু মই আপোনালোকক এটা কথা জনাবলগীয়া আছিলে। মোৰ আচলতে বহুত দিনৰ পৰা ভাবি থকা বস্তু এটা বা মনৰ আশা এটা পূৰণ হ'ল আৰু সেইটো একমাত্ৰ সম্ভৱ হৈছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে। আৰু সেইটো হৈছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছেই, থাম্বনেইলটো চাই ধৰিব পাৰিছে নিশ্চয়, মানে মোৰ 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈ গ'ল আৰু তাৰ কাৰণে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু আপোনালোকে মোক বহুত মৰম দিছে আৰু আগলৈও যেন এনেদৰে মোক মৰম আৰু মোৰ চেনেলটোক এনেদৰে মৰম আৰু আশীৰ্বাদ দি যায় তাকে মই কামনা কৰিলোঁ আৰু ময়ো চেষ্টা কৰিম আপোনালোকক ভাল ভিডিঅ' দি যাবলৈ। আৰু এটা আছে বাৰু, ৱাটচ টাইমটো এতিয়াও মোৰ ফুলফিল হোৱা নাই, সেইটো দিন লাগিব 2 দিনমান। আৰু আপোনালোকে যদি এনেদৰে মোক মৰম আৰু আশীৰ্বাদ দি যায় তেনেহ'লে এইটো অতি সোনকালে মই অতিক্ৰম কৰিবলৈ সক্ষম হ'ম। সেইটোৱে ক'বলগীয়া আছিলে। মোৰ আচলতে কি ক'ম কি নক'ম মানে এনেকুৱা লাগি আছিলে, তাৰ কাৰণে মই এদিন মই ভিডিঅ' কৰাই নাছিলোঁ। মই আপোনালোকক কেনেকৈ জনাম কথাটো, মানে বহুত ভাল লাগি আছিল মনটো। বিশেষ একো চেলিব্ৰেশ্যন কৰিব পৰা নাই, ঘৰত এটা মানে অলপমান প্ৰব্লেম এটা চলি আছিলে, তাৰ কাৰণে মই যেতিয়া চেলিব্ৰেশ্যন কৰিম বা সৰু সুৰা, এইটো আচলতে বেছি ডাঙৰ কথা নহয় বাৰু, কিন্তু মানে মোৰ কাৰণে বহুত ডাঙৰ কথা, কাৰণ এইটো মোৰ ইউটিউব খোলাৰ দিনাখনৰ পৰাই সপোন আছিলে যে কেতিয়া 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ব। আৰু ৱাটচ টাইমটো বাৰু এতিয়া বাকী আছে, সেইটো বাৰু হৈ থাকিব পিছলেও। 1K যিহেতু হৈ গ'ল তো ৱাটচ টাইমটো হৈ যাব, বাকী সিমানেই। আৰু আপোনালোকে মোক বহুত মৰম দিছে, তাৰ কাৰণে ধন্যবাদ, আপোনালোক সকলোকে ধন্যবাদ। আৰু এনেদৰে যেন আগলৈও মোক মৰম দি যায় আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰি যায় তাকে মই কামনা কৰিলোঁ। আৰু বৰ বিশেষ নকওঁ বাৰু, মই আচলতে কি ক'ম কি নক'ম এনেকুৱা লাগি আছে, তথাপিও আপোনালোকক জনালোঁ মোৰ এই ভাল খবৰটো। আৰু বৰ বিশেষ বাৰু ক'বলগীয়া নাই। নেক্সট ভিডিঅ' আহি আছে আপোনালোকৰ ওচৰত। মই এই ভিডিঅ'টো কেতিয়া দিব পাৰোঁ নাজানো, সোনকালে দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ এৰিছোঁ। আৰু আপোনালোকৰ মাজৰ কোনোবাই যদি আজি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি থ'ব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈতো একেবাৰেই নাপাহৰিব। আৰু ভাল লাগিলেও বেয়া লাগিলেও লাইক এটা কৰিব
আৰু যদি বেয়াও লাগিছে তথাপিও লাইক এটা কৰিব, ডিছলাইক নকৰিব। ডিছলাইক কৰিলে বহুত বেয়া লাগে। তেনেহ'লে আজিলৈ বাই বাই।